গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ'। আপোনালোকৰ খবৰ বাৰু কেনেকুৱা? মোৰ ভালেই। আৰু আজি আমাৰ ঘৰলৈ জেঠীমা আৰু বা আহিছে, চ' আমি অলপমান ফুৰিব যাওঁ বুলি ভাবিলোঁ। তাৰে আগতে আপোনালোকক দেখাই দিছোঁ, বায়ে খুব লাজ কৰে দেই। আৰু ইফালে আমি নেক্সট দিনা মানে মাহীৰ ঘৰলৈ আহিলোঁ, আৰু মাহীৰ ঘৰত এনেকৈ মাংস মাছ আদি সকলো ল'লোঁ। আৰু ইফালে কণী ভাজি আছে, তাকে দেখাই দিলোঁ। এয়া জেঠীমা। আৰু এইফালে আমাৰ সকলোখিনি আইটেম বনোৱা হৈ গ'ল। এয়া মাংসটোৰ কালাৰ ইমান ধুনীয়া হৈছে, বায়ে বনাইছিলে। আৰু এয়া মাছৰ কণী ভাজি, এয়া শুকতা তিতা, তাৰে পাছত এইফালে আছে চব্জি, আৰু এইফালে পনীৰ আছিলে, তাকে দেখাই দিলোঁ। এয়া দিনৰে আছিলে বাৰু। তাৰপিছত এয়া মাছৰ জোল বনাইছিলে। আৰু ইফালে আমি এতিয়া খাবলৈ বহি গৈছোঁ। তাৰপিছত নেক্সট দিনা মই ক'লোৱে আপোনালোকক, আমাৰ ঘৰলৈ আহিছিল যিহেতু আমি বিশাললৈ গ'লোঁ, আৰু তাৰে কালেকশ্যনবোৰ আপোনালোকক অকণমান দেখাই দিছোঁ। ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। আৰু কি ল'লোঁ আপোনালোকক দেখাম বাৰু। আমি বাৰু কাপোৰৰ সলনি বেছিকৈ মানে খোৱা বস্তুৱে ল'লোঁ। আৰু এইটো ফ্ৰকটো বাৰু কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। আৰু চাওকচোন ইয়াৰ পাছত কি হয়। আৰু এনেকৈ আপোনালোকক দেখাই আছোঁ। আমাৰ ভিডিঅ'টো আপোনালোকে যদি এতিয়ালৈ লাইক কৰা নাই তেতিয়াহ'লে লাইক কৰি দিব। আৰু আমাৰ যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ে আমাৰ চেনেলটো, আৰু অকণ আগুৱাই যাবলৈ সহায় কৰিব। আৰু এনেকৈ আমি বস্তু লৈ মেলি ঘৰলৈ আহিলোঁ। আৰু এইফালে বাহঁতেও ল'লে বস্তু, আৰু এনেকৈ ঘৰ আহিলোঁ। ঘৰ আহি মেলি ৰেষ্ট ল'লোঁ। আৰু নেক্সট দিনা আমাৰ ঘৰলৈ আলহী অহা কথা আছিল, আৰু সিদিনা ইমানেই গৰম আছে তাৰ বাবে ভিডিঅ' কৰা একেবাৰে নহ'ল। এনেকৈ মায়ে মাছ ভাজি আছে, মাংস পনীৰ সকলো আমি 8বিধমান আইটেম কৰিছিলোঁ, কিন্তু একো দেখুওৱা নহ'ল গাইজ। মানে কি ক'ম আৰু দুখৰ কথা, ইমান গৰম আৰু আলহী আহিছে, ইফালে ঘৰৰ সকলো কাম কৰিব লাগে, সেইকাৰণে সেইবোৰ একো দেখুৱাই নহ'ল। হ'লেও অকণমান দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰি দিব। আজিলৈ বাই। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন মা জেঠী দেখিবলৈ একে নে?